क'क्राझार जिल्ला सिंनि रामफलबिल प्राइमारिनि सिङाव थानाय साबकाटा गामि सेरनि सोरभाङा दै सेराव दतमा ब्लक लाइमोन बिपिएफनि बानजायनायाव गेट टुगेदार हाबाफारि जालाङो। बे हाबाफारियाव बिपिएफनि एमसिएलए प्रकाश बसुमतारी, जिल्ला बिपिएफनि दैदेनगिरि, ब्लकनि आफादगिरि नेहाथारिजों लोगोसे गुबुन गुबुन बिबाननि बिबानगिरि, दतमा ब्लक बिपिएफनि सिङाव थानाय मोन 11 प्राइमारिनि दैदेनगिरि मावथि सोद्रोमा आरो गोबां रायजो राजाफोरा बाहागो लादोंमोन। दतमा ब्लक बिपिएफनि दिनै जालांनाय गेट टुगेदार हाबाफारियाव फैगौ बिटिसि बिसायख'थिनि सोमोन्दै गुवारै सावरायनाय जायो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै एमसिएलए प्रकाश बसुमतारी आरो बिपिएफनि दैदेनगिरिया खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। जी मैं जो गेट टुगेदार प्रग्राम ये मैं हदू आमार अखमबासी और बिटिसिबासी रायजक मैं आंतरिक शुभेच्छा ज्ञापन करिছোঁ। लगते आमार এইখন অঞ্চলৰ ভাল এটা পৰিবেশত থাকি পেলাই আমাৰ বিটিচিখন বা অসমখন আমি চলাই লৈ যোৱাত বা আগুৱাই লৈ যোৱাত যাতে সহায় কৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। স্যার ইতিমধ্যে আপনার প্রার্থিত্ব প্রদান করা হয়েছে বলে এজনে ভাষণ প্রদান করেছে, এইটা তো কি বলবো? তো মই আদৰণিও জনাইছোঁ। মই বিগত যোৱা 2020 যিটো বিটিচিৰ নিৰ্বাচন তাতে মই এমচিএলএ হৈ ৰাইজৰ যিটো অভাৱ অভিযোগ এইটো নিশ্চয় মই পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। তো তাৰ কাৰণে হয়তো আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো প্ৰধান শ্ৰীযুত হাগ্ৰামা মৌলাৰী ছাৰে আমাক আকৌ এইখন অঞ্চলক উন্নতিৰ পথত বা উন্নতি কৰি আগত লৈ যোৱাৰ কাৰণে নিশ্চয় ভাবিছে। ইয়াৰ কাৰণে মোক টিকেট দিয়াৰ কাৰণে হয়তো ডিক্লেয়াৰ দিছে। তো মই দতমাৰ এমচিএলএ হৈ মই তেখেতৰ যিটো টিকেট প্ৰদানৰ যিটো কথা মই এইটো আদৰণি জনাইছোঁ। আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফে মূল কি ইস্যুটো লৈ পেলাই ৰাইজৰ ওচৰলৈ যাব? তো আমি বিপিএফ ৰাজনীতিক দল হিচাপে বিগত যোৱা দিনবোৰৰ পৰা 2003 পৰা বা 2005 পৰা যেনেকৈ আমি বিপিএফ ৰাজনীতিক দল হিচাপে আমি ৰাইজক বা বিভিন্ন স্তৰৰ মানুহক আমি আগুৱাই লৈ যোৱাত আমি সক্ষম হৈছিলোঁ। তো ইয়াৰ কাৰণে নিশ্চয় ৰাইজে বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমাৰ বিপিএফ ৰাজনীতিক দলক আঁকোৱালি ল'ব। ইয়াৰ আমি প্ৰধান ইস্যু আমি হিচাপে আগুৱাই লৈ পেলাই আমি যুদ্ধত নামিব লাগিব বুলি মই ভাবা নাই। কিয়নো আজি 2020 পৰা যিসকলে চৰকাৰ চলাইছে বিজেপি, ইউপিপিএল আৰু জিএছপি, তেখেতসকলে ৰাইজৰ কাৰণে একো কাম কৰিবলৈ সক্ষম হোৱা নাই। বিভিন্ন দিশত আপোনালোকে চাব, চাকৰিৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত তেখেতসকলে একদম শূন্য, তেখেতসকলৰ যিটো ডেভেলপমেণ্ট তেখেতসকলে একো কাম কৰিব পৰা নাই। ইয়াৰ কাৰণে ৰাইজে আমাক নিশ্চয় বিগত যোৱা দিনবোৰত যেনেকৈ আঁকোৱালি লৈছে, আহি থকা দিনত 2025 যিটো নিৰ্বাচন ইয়াত নিশ্চয় আমাৰ বিপিএফ ৰাজনীতি দলক জয়যুক্ত কৰাত নিশ্চয় সহায় কৰিব। ধন্যবাদ। যিটো গেট টুগেদার অনুষ্ঠান অনুষ্ঠিত কৰিলে আজি ইয়াৰ জৰিয়তে আপুনি কি ৰাইজলৈ কি আহ্বান জনাব? প্ৰথমতে মই আপোনাৰ চেনেলৰ সমূহ দৰ্শকলৈ মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো নেকি আমি প্ৰগ্ৰাম কৰিলোঁ ইউথ বিপিএফ গেট টুগেদাৰিং, ইয়াত আমি আহিব লগা যিটো বিটিচি ইলেকশ্যন, এই বিটিচি ইলেকশ্যনত আমি দতমা ব্লক হিচাপে আমি এজন পৰিষদ পঠাই দিম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু আমি যিহেতু আমাৰ 2025 বিপিএফ যদি চৰকাৰ গঠন কৰে আমি তাতে মানে এজন পৰিষদ দি পেলাই তাতে মানে আমি আৰু আমাৰ বিপিএফৰ কিবাটো কি কয় পৰিষদটো বঢ়াব পাৰে, এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আৰু আমাৰ এটাই উদ্দেশ্য, আমি দতমাৰ পৰা এজন পৰিষদ দি পেলাই আমাৰ পৰিষদক যেনেকৈ হওক আমি আমাৰ চেবৰ পৰা এইটো আমি মানে আদায় কৰি লোৱা, এইটোকে। ধন্যবাদ।